নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক টু দ্য নিউজ অসম 24 ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। বানাক্ৰান্তই সাহায্য পাবই লাগিব। ৰাজ্যত হৈ থকা বান পৰিস্থিতিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বান সাহায্য পাবৰ বাবে ৰাইজ কি কেম্পত থাকিব লাগিব নেকি এনেকৈ প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীয়ে উপায়ুক্তক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত যদি আপোনালোকে টু দ্য নিউজ অসম 24 ইউটিউব চেনেলৰ ভিডিঅ'বোৰ সকলোতকৈ প্ৰথমে চাব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰিব নাপাহৰিব। ৰাজ্যৰ বান পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। আজি জিলা উপায়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে এক ভিডিঅ' কনফাৰেন্সত মিলিত হয়। এই বৈঠকত প্ৰতিখন জিলাৰ বান পৰিস্থিতি বুজ লয় হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি বান শিবিৰতে নহয়, য'তেই বান তাতেই পাব লাগিব খাদ্য। আমি বাৰে বাৰে কৈছোঁ যে মানুহক ৰিলিফ দিবৰ কাৰণে কেম্পত থাকিব নালাগে। আবদ্ধ লোকক উদ্ধাৰৰ বাবে ব্যৱহাৰ কৰক সেনা, NDRF, SDRF, বায়ুসেনা। গৰ্ভৱতী মহিলাক হস্পিটেললৈ অনাৰ দায়িত্ব স্বাস্থ্য বিভাগৰ। প্ৰতিটো বানাক্ৰান্ত অঞ্চললৈ যাবই লাগিব স্বাস্থ্য বিভাগৰ কৰ্মী। দিনে নিশাই হস্পিটেলত থাকিব লাগিব চিকিৎসক। আশ্ৰয় শিবিৰলৈ গৈ বানাক্ৰান্তৰ দুখ দুৰ্দশাৰ বুজ লওক উপায়ুক্তই। প্ৰয়োজন সাপেক্ষে শিবিৰতে নিশা কটাওক উপায়ুক্তই। ক্ষতিগ্ৰস্তক সহায় কৰিবলৈ ডিচিয়ে নিজেই ব্যৱস্থা ল'ব পাৰিব। ক্ষতিগ্ৰস্তক সহায়ৰ বাবে দিছপুৰৰ কোনো অনুমতি ল'ব নালাগে। অহা 2-3 দিনলৈকে নিজ নিজ জিলাতে থাকিব লাগিব মন্ত্ৰীসকল। ক্ষতিপূৰণৰ তালিকা প্ৰস্তুত কৰোঁতে এমাহ ল'ব নোৱাৰিব চৰকাৰী বিষয়াই। বান কমাৰ লগে লগে দাখিল কৰিব লাগিব ক্ষতিগ্ৰস্তৰ তালিকা। নলবাৰী, বৰ, শিমলুৱা আৰু অন্যান্য বানাক্ৰান্ত অঞ্চলত আৰ্মীৰ নাৱেৰে সাহায্য দিবলৈ জিলা উপায়ুক্তক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকো বৰ শিমলুৱা অঞ্চললৈ যোৱাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কামপুৰ আৰু দৰং জিলাৰ বান পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে জিলা দুখনত 3 দিন বাহৰ পাতি থকাৰ নিৰ্দেশ দিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক। 3 দিন বাহৰ পাতি প্ৰতিবেদন দাখিলৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। শিলচৰ আৰু কৰিমগঞ্জৰ মাজৰ পথ সেৱা ব্যাহত হৈ থাকিলে হেলিকপ্টাৰেৰে সামগ্ৰী যোগান ধৰা হ'ব বুলিও বৈঠকত উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। জিলা উপায়ুক্তক মুখ্যমন্ত্ৰীৰ পোনপটীয়া নিৰ্দেশ, বান সাহায্য পাবই লাগিব। প্ৰচিডিউৰ কথা কৈ যাতে বান সাহায্য বন্ধ কৰি ৰখা নহয়। একাংশ উপায়ুক্তৰ কাম কাজত ভীষণ অসন্তুষ্ট মুখ্যমন্ত্ৰী। ভিডিঅ' কনফাৰেন্সতে ধমক মুখ্যমন্ত্ৰীৰ। বান সাহায্য প্ৰদানত খেলিমেলিক লৈ অসন্তুষ্ট ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা। ইমানভাৱে মই তাতকৈ এজন চিফ মিনিষ্টাৰে কি ক'ম যে 2 হাত খুলি দিয়ক, ইয়াতকৈতো একো ক'ব নোৱাৰোঁ। আৰু আপোনালোকে এইবোৰ নকৰে। মানুহে ভাবে যে চৰকাৰে টকা দিয়া নাই, দিল্লীয়ে টকা দিয়া নাই, দিছপুৰে টকা দিয়া নাই। আমাৰতো প্ৰব্লেম হোৱা নাই, দিয়া মানুহজনৰতো প্ৰব্লেম হোৱা নাই। আপোনালোকৰ বিলোৱা মানুহজনৰ কিয় প্ৰব্লেম? বিয়া পাতিছোঁ মই, দৰা পাৰ্টি আহিব মোৰ ঘৰত, মই 50 কেজি পোলাও বনাই থৈ দিছোঁ, বিলোৱা মানুহজনে হাতখন এৰি নিদিয়ে। বান সাহায্য পাবৰ বাবে ৰাইজে কি শিবিৰত থাকিব লাগিব নেকি এই বুলি উপায়ুক্তক প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। মুঠতে ৰাজ্যৰ বানাক্ৰান্ত ৰাইজে সাহায্য পাবই লাগিব। আৰু এনেকৈ আজি জিলা উপায়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰী এক ভিডিঅ' কনফাৰেন্সত মিলিত হয়। মই একদম DC দৰঙক মই কৈ দিছোঁ, যদি মই চিপাঝাৰৰ পৰা নেক্সট টাইম ৰিলিফৰ কমপ্লেইন পাওঁ, এইটো কিন্তু আই উইল টেক এ ভেৰি ভেৰি ষ্ট্ৰং একশ্যন। এনেকুৱা ধৰণৰ খবৰবোৰ সকলোতকৈ প্ৰথমে চাবলৈ টু দ্য নিউজ অসম 24 ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।